দিল্লীৰ পৰা গুৱাহাটীলৈ এখন বিশেষ বিমানযোগে আনিব নোৱাৰিলে, আনিলে এখন সাধাৰণ বিমানত। আৰু সেই সাধাৰণ বিমানখনৰ ক'ত আনিছে? লেগেজ ৰুমত আনিছে, য'ত মানুহে সাধাৰণতে জোতা চেণ্ডেল বেগ ভৰাই আনে। আৰু তাৰ উত্তৰত ভাৰতীয় জনতা পাৰ্টীৰ অতি তেওঁলোকৰ যাক শীৰ্ষ নেতা বুলি কয়, তেওঁলোকে কৈছে কি যে কফিনৰ চাইজটো বেছি ডাঙৰ হ'ল, তাৰ কাৰণে বিমানৰ ভিতৰত আনিব নোৱাৰিলে। আচৰিত কথা নহয়নে? যিজন জুবিন গাৰ্গ ডাঙৰীয়াই বা জুবিন দাদাই যিজনে পবিত্ৰ মাৰ্ঘেৰিটা হিচাপে খ্যাতি লাভ কৰাত তেওঁৰ ইমানখিনি অৱদান আছে, একদম নিশ্চিতভাৱে জুবিন গাৰ্গ হোৱাটো পবিত্ৰ মাৰ্ঘেৰিটাৰ অৱদান আছে, দুইজনৰ ক্ষেত্ৰত অৱদান আছে। কিন্তু সেই পবিত্ৰ মাৰ্ঘেৰিটাই নিজৰ এজন বন্ধু মৃত্যু হোৱাৰ পিছতো তেওঁক কেনেকৈ ভালকৈ তেওঁক আনিব পাৰি অসমলৈ, সেই কথাটোত ব্যৰ্থ হ'ল প্ৰথম কথা। দ্বিতীয় কথা, আজি জুবিন গাৰ্গৰ ন্যায় বিচাৰি যদি কোনোবা ৰাজপথলৈ ওলাইছে, তেওঁক চিধা বিভিন্ন ধৰণে তেওঁলোকৰ আৰক্ষী বাহিনীৰ জৰিয়তে মাৰপিট কৰি জেলত ভৰাইছে। আজি ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ এনেকুৱা লাগিছে, যিটো দলক আমিও এটা সময়ত কাম কৰিছিলোঁ, সেই দলটোত আজি এনেকুৱা লাগিছে যেন মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধেই ক'ৰবাত ষড়যন্ত্ৰ ৰচনা হৈছে নেকি, যে ভাৰতীয় জনতা পাৰ্টীৰ সভাপতিজনে মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে ক'ৰবাত ষড়যন্ত্ৰ ৰচনা কৰিছে নেকি। সেই চৰকাৰখন চলি থকা অৱস্থাত সেই চৰকাৰখনৰ মুৰব্বী হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু হোম ডিপাৰ্টমেণ্টৰ মুৰব্বী হৈছে তেওঁ নিজেই মুখ্যমন্ত্ৰী। গতিকে সেই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দলৰ সভাপতিয়ে আন্দোলন কৰাৰ প্ৰশ্নই ক'ত। ভাৰতীয় জনতা পাৰ্টীৰ এজন নিষ্ঠাবান কাৰ্যকৰ্তা হিচাপে ইয়াৰ প্ৰতি বিতুষ্ট হৈ মই দল ত্যাগ কৰিছোঁ, আৰু অনাগত সময়ত জুবিনদাৰ ন্যায় নোপোৱালৈকে, যিদিনালৈকে জুবিনদাৰ হত্যাকাৰী, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষাৰে যিদিনালৈকে জুবিনদাৰ হত্যাকাৰীয়ে প্ৰকৃততে ন্যায় নাপায়, সেইদিনালৈকে মই কোনো ৰাজনৈতিক দলৰ সেই মৰমৰ জুবিনদা। গতিকে এই জুবিনদাৰ যি অকাল মৃত্যু, আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষাত যদি আমি ক'বলৈ যাওঁ, তেতিয়াহ'লে জুবিনদাৰ যি এই হত্যাকাণ্ডক লৈ প্ৰতিটো ৰাজনৈতিক দলে যি ধৰণৰ ৰাজনীতি কৰিবলৈ ধৰিলে, এই বস্তুটো কিন্তু অসমৰ প্ৰতিজন নৱপ্ৰজন্ম বা কোনো ব্যক্তিয়ে ভাল পোৱা নাই। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ এজন প্ৰাক্তন কৰ্মী হিচাপে, এজন নিষ্ঠাবান কৰ্মী হিচাপে, একেবাৰে গ্ৰাছৰুট লেভেলত কাম কৰা এজন কৰ্মী হিচাপে এই যোৱা সময়খিনিত ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ প্ৰাণৰ শিল্পীজনক লৈ যিবিলাক মন্তব্য কৰিলে বা যি স্থিতি তেওঁলোকে গ্ৰহণ কৰিলে, তাৰ প্ৰতি মই একেবাৰে সন্তুষ্ট নহয়, আৰু মই বুলিয়ে নহয়, অধিকাংশ মানুহেই সন্তুষ্ট নহয়। হয়, প্ৰথমতে মই ধন্যবাদো জনাব বিচাৰিম মুখ্যমন্ত্ৰী মহোদয়ে যি ক্ষিপ্ৰতাৰে ছিংগাপুৰৰ পৰা আনিলে, বা ধৰক ছিংগাপুৰৰ পৰা ধৰি একেবাৰে সোণাপুৰলৈকে তেওঁক শেষ বিদায় দিয়ালৈকে যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে, তাৰ কাৰণে সকলোৱে আমি ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতেও জনাম। কিন্তু দেখাইছে এটা, কৰিছে এটা। আপুনি এটা কথা প্ৰথমতে চাব, ছিংগাপুৰৰ পৰা প্ৰথমতে সকলোৱে কৈছিলে যে বিশেষ বিমানযোগে তেওঁক অনা হ'ব গুৱাহাটীলৈ, অনা নহ'ল। মানি লৈছোঁ এখন বিদেশ ৰাষ্ট্ৰৰ পৰা বিশেষ বিমানযোগে অনাত অলপ অসুবিধা আছে, গতিকে নানিলে। তাৰপিছত ক'লে দিল্লীৰ পৰা গুৱাহাটীলৈকে বিশেষ বিমানযোগে আনিব। কিন্তু অতি পৰিতাপৰ কথাটো হৈছে, আৰু অতি দুখৰ কথাটো হৈছে, আমাৰ প্ৰাণৰ শিল্পীজনকো তেওঁলোকে দিল্লীৰ পৰা গুৱাহাটীলৈ এখন বিশেষ বিমানযোগে আনিব নোৱাৰিলে, আনিলে এখন সাধাৰণ বিমানত। আৰু সেই সাধাৰণ বিমানখনৰ ক'ত আনিছে? লেগেজ ৰুমত আনিছে, য'ত মানুহে সাধাৰণতে জোতা চেণ্ডেল বেগ ভৰাই আনে, সেই লেগেজ ৰুমত আনিছে। আৰু তাৰ উত্তৰত ভাৰতীয় জনতা পাৰ্টীৰ অতি তেওঁলোকৰ যাক শীৰ্ষ নেতা বুলি কয়, তেওঁলোকে কৈছে কি যে কফিনৰ চাইজটো বেছি ডাঙৰ হ'ল, তাৰ কাৰণে বিমানৰ ভিতৰত আনিব নোৱাৰিলে। আচৰিত কথা নহয়নে? যিজন জুবিন গাৰ্গ ডাঙৰীয়াই বা জুবিন দাদাই যিজনে পবিত্ৰ মাৰ্ঘেৰিটা হিচাপে খ্যাতি লাভ কৰাত তেওঁৰ ইমানখিনি অৱদান আছে, একদম নিশ্চিতভাৱে জুবিন গাৰ্গ হোৱাটো পবিত্ৰ মাৰ্ঘেৰিটাৰ অৱদান আছে, দুইজনৰ ক্ষেত্ৰত অৱদান আছে। কিন্তু সেই পবিত্ৰ মাৰ্ঘেৰিটাই নিজৰ এজন বন্ধু মৃত্যু হোৱাৰ পিছতো তেওঁক কেনেকৈ ভালকৈ তেওঁক আনিব পাৰি অসমলৈ, সেই কথাটোত ব্যৰ্থ হ'ল প্ৰথম কথা। দ্বিতীয় কথা, আজি জুবিন গাৰ্গৰ ন্যায় বিচাৰি যদি কোনোবা ৰাজপথলৈ ওলাইছে, তেওঁক চিধা বিভিন্ন ধৰণে তেওঁলোকৰ আৰক্ষী বাহিনীৰ জৰিয়তে মাৰপিট কৰি জেলত ভৰাইছে। গতিকে এই কথা বতৰাবিলাক, আৰু শেহতীয়াকৈ অতি পৰিতাপৰ বিষয়টো হৈছে জুবিনদাক ন্যায় দিব নোৱাৰা কথাটো। আজি ভাৰতীয় জনতা পাৰ্টী আন্দোলন কৰিছে। মোৰ এনেকুৱা লাগিছে ব্ৰিটিছে ভাৰতক স্বাধীনতা আন্দোলন দিবলৈ আন্দোলন কৰা নিচিনা লাগিছে গোটেই প্ৰচেষ্টাটো। আজি ভাৰতীয় জনতা পাৰ্টীয়ে বা আজি ভাৰতীয় জনতা পাৰ্টীৰ যিগৰাকী সভাপতি বা যিসকল মন্ত্ৰী সাংসদ, তেওঁলোকে কাৰ কাৰণে আন্দোলন কৰিছে? জুবিন গাৰ্গৰ কাৰণে। আৰু কাৰ ওচৰত আন্দোলন কৰিছে? নিজৰ ওচৰত, ভাৰতীয় জনতা পাৰ্টীৰ ওচৰত। আজি আইনৰ মানুহ যিসকল আমাৰ আইনজ্ঞ আছে বা যিসকল আমাৰ বিশিষ্ট ব্যক্তি আছে, তেওঁলোকে জানিব যে ন্যায়পালিকাৰ কাম হৈছে ন্যায় দিয়া, আৰু ইনভেষ্টিগেশ্যন যেতিয়া এটা চলি থাকে, সেই ইনভেষ্টিগেশ্যনটোত হোম ডিপাৰ্টমেণ্ট বা আৰক্ষী প্ৰশাসনৰ কাম হৈছে তেওঁলোকে ধুনীয়াকৈ ইনভেষ্টিগেশ্যনটো কৰা, আৰু ন্যায়পালিকাৰ কাম হৈছে সেই ইনভেষ্টিগেশ্যন প্ৰক্ৰিয়াটোক সম্পূৰ্ণৰূপে বিচাৰ বিশ্লেষণ কৰি তাৰ ন্যায় দিয়া।
গতিকে আজি ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁলোকে কৈছে ন্যায়ালয়ে ন্যায় দিব কিন্তু তেওঁলোকে আন্দোলন কৰিবলৈ আজি ৰাজপথত নামি আহিছে। এইটো এটা অতি মানে আচহুৱা কথা। দ্বিতীয় কথাটো হৈছে চাওক, আজি ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ এনেকুৱা লাগিছে যিটো দলক আমিও এটা সময়ত মানে কাম কৰিছিলোঁ, সেই দলটোত আজি এনেকুৱা লাগিছে যেন মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে ক'ৰবাত ষড়যন্ত্ৰ ৰচনা হৈছে নেকি, যে ভাৰতীয় জনতা পাৰ্টীৰ সভাপতিজনে মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে ক'ৰবাত ষড়যন্ত্ৰ ৰচনা কৰিছে নেকি, মুখ্যমন্ত্ৰীজনক কেনেবাকৈ সেই চকীখনৰ পৰা আঁতৰাই বেলেগ কোনোবা বহিব পাৰি নেকি, তাৰ এটা ষড়যন্ত্ৰ হৈছে নেকি। নহ'লেনো নিজৰ যিখন চৰকাৰ চলি আছে, নিজ দলৰে চৰকাৰ, বিজেপিৰে চৰকাৰ, সেই চৰকাৰখন চলি থকা অৱস্থাত সেই চৰকাৰখনৰ মুৰব্বী হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু হোম ডিপাৰ্টমেণ্টৰ মুৰব্বী হৈছে তেওঁ নিজেই মুখ্যমন্ত্ৰী। গতিকে সেই মুখ্যমন্ত্ৰীৰ মানে বিৰুদ্ধে দলৰ সভাপতিয়ে আন্দোলন কৰাৰ মানে প্ৰশ্নই ক'ত, বা দলৰ মন্ত্ৰীয়ে আন্দোলন কৰাৰ প্ৰশ্নই ক'ত। গতিকে এই বিষয়বিলাক কোনোবা ক্ষেত্ৰত যেন জুবিন গাৰ্গৰ যিখিনি অনুৰাগী, সেই অনুৰাগীসকলক বিভ্ৰান্ত কৰিবৰ কাৰণে, ন্যায় যাত্ৰাৰ যিটো মূল লক্ষ্য, সেই লক্ষ্যটো তেওঁলোকে হাইজেক কৰিবৰ কাৰণে, বা এই যি তেওঁলোকৰ লেতেৰা ৰাজনীতিৰ যি কুচক্ৰান্ত, এই চক্ৰান্তটো তেওঁলোকে ফলপ্ৰসূ কৰিবৰ কাৰণে এই লেতেৰা ৰাজনীতিত নামি পৰিছে। আমি দেখিছিলোঁ এটা সময়ত বা শুনিছিলোঁ, এটা সময়ত আমি শুনিছিলোঁ ৰাজনীতি লেতেৰা, কিন্তু বৰ্তমান দেখা পালোঁ ৰাজনীতি সঁচাকৈ লেতেৰা।